হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। মই আজি গৈছিলোঁ গুৱাহাটী আৰু গুৱাহাটী যাওঁতে ভিডিঅ' কৰা নহ'লে। মই মানে পাহৰিয়ে থাকোঁ আচলতে ভিডিঅ' কৰিবলৈ, আৰু আহোঁতে মই ভিডিঅ' কৰিব লৈছোঁ, তাকো আধাত ৰখি পিনি ষ্টাৰ্ট কৰিছোঁ মই ভিডিঅ'টো। আৰু যোৱাকালি ইমান বেছি ঠাণ্ডা আছিলে, পূৰা বতাহ মাৰি আছিলে, বহুত ঠাণ্ডা। আৰু ৰ'দটো নায়েই, যোৱাকালি বহুত কম আছিলে ৰ'দ। তাতে কোনোবাখিনিত যদি ৰ'দ অকণ থাকে, কোনোবাখিনিত নাথাকে, ইমান ঠাণ্ডা, বতাহ পূৰা। ঠাণ্ডাটো ঠাণ্ডাই, লগতে বতাহো পূৰা মাৰি আছিলে। আৰু গুৱাহাটী যাই ভালেই লাগে, ক'ব যিবোৰ গুৱাহাটী জানেই। আৰু যোৰাবাটখিনিৰ কথা, যোৰাবাট আগতে যেতিয়া মই ঘৰলৈ যাওঁ, মানে বাছত যাওঁ লাইন গাড়ীত, তেতিয়া মানে যোৰাবাটখিনি পাবগৈ লাগিব যে, মোৰ সেইটো টেনশ্যন হৈ থাকে, যোৰাবাট পাব লাগিব, কি হ'ব। মই একে চকু মুখ মুদি সেইখিনি ইমান, তেতিয়া মানে বহুত দীঘল হৈ যায় আচলতে যোৰাবাটৰ ৰাস্তাটো। মোৰ বহুত বেছি বেয়া লাগে, ভয় লাগে মানে মোৰ যোৰাবাটখিনি। আৰু এতিয়া যিহেতুকে বাইকত যাওঁ, আৰু মোৰ মানে এতিয়া এনেকুৱা লাগি থাকে যোৰাবাট পাইছোঁ, ভাল লাগে মানে মোৰ এতিয়া। বহুত দূৰ যোৰাবাটখিনি, বহুতখিনি ন, মোৰ মানে এতিয়া বহুতখিনি যদিও মোৰ কম লাগে মানে। আৰু যোনবোৰে যোৰাবাটত ভয় কৰে, ক'ব কমেণ্ট এটা কৰি, মোৰ বহুত বেছি ভয় লাগে। আৰু এতিয়া মোৰ ভয় নালাগে, বাইকত যাওঁ যিহেতুকে, একো প্ৰব্লেম নাই। আৰু আহি এইখিনি সোণাপুৰ পাৰ হৈ আহিলোঁ আচলতে, ক্ষেত্ৰী হ'ব পাৰে আছে চাগে। তাৰপাছত এইটো যিটো ভিউ, বহুত ধুনীয়া আচলতে ভিউটো, গোটেইফালেকে কুঁৱলী হৈ থাকে, ধোঁৱা হৈ থাকে মানে আচলতে। আৰু দেখিবৰ কাৰণে বহুত ধুনীয়া লাগে। আৰু এনেকৈ বাইকত গৈ ভিডিঅ' কৰি থকাটো আচলতে পচিবল নহয়, কাৰণ কিয়, বতাহ মাৰি থাকে ন, মোৰ হাতখন পূৰা হিলি থাকে, তো মই ভালকৈ ভিডিঅ'ও কৰিব পৰা নাই। আৰু ভিডিঅ'বোৰ পূৰা লৈ আছে মানে হাতখন, ভয়ো লাগে মোবাইলটো যদি পৰিছে কি হ'ব। সেইটো কাৰণে মানে কিবাকৈ মানে ইফালে মোবাইল ধৰিলে মানুহজনক ধৰিব নাপালে আকৌ ব্ৰেক মাৰি দিলে মইতো হেৰি হ'ম, সেইটো কাৰণে হেৰিও ভয় লাগে। আৰু আহি পালোঁহি আমি জোনবিল মেলাৰ ঠাইখিনি। আৰু এই জোনবিল মেলা যিখিনিত মানে এতিয়া জোনবিল মেলাও আহি আছে ন, 17, 18, 19 হ'বলা জোনবিল মেলা, তাৰ কাৰণে পেণ্ডেল দিয়া হৈ আছে, পূৰা প্ৰস্তুতি চলি আছে। অলপমান দূৰত সেইফালে পেণ্ডেল, য'ত মানে ৰজা আহি বহে বোলে, মই দেখা নাই, কোৱা শুনিছোঁ। আৰু আপোনালোকেও জানেই, কিতাপে পত্ৰ পাইছে যিহেতুকে। আৰু এইবাৰ ভাবি আছোঁ মই যাম বুলি জোনবিল মেলালৈ। আৰু আপোনালোকে কোনে আহি পাইছে আৰু কোনে আহি পোৱা নাই, সেইটো কমেণ্ট এটা কৰি জনাব। আৰু যদি কোনোবা আহিব ইচ্ছা কৰিছে এইবাৰ, তেনেহ'লে আহিব সকলোৱে। আৰু এয়া জোনবিল মেলা, এইটো গেটটো বহুত ডোখৰ সোমাই যাব লাগে। আৰু তেতিয়া মানে যেতিয়া জোনবিল মেলা হয়, তেতিয়া মানে গাড়ী সোমাব নিদিয়ে, চব খোজকাঢ়ি। আৰু এইখন হৈছে ভকতগাঁৱৰ দলং, আৰু এইটো হৈছে কপিলী নদী, ইমান ধুনীয়া লাগি আছে দেখিব সূৰ্য পোহৰটোৰ পৰা। আৰু এইখন দলং বোলে ব্ৰিটিছৰ দিনতে বনোৱা আছিলে। আৰু কাষত এতিয়া দলঙৰ কাম কৰি থকা হৈছে। সেইখন দলং এবছৰমানত কমপ্লিট হৈ যাব চাগে, এতিয়া মানে হৈয়ে আছে। আৰু প্লাষ্টাৰ কৰিব বাকী আছে চাগে, মানে হৈয়ে গৈছে। আৰু এইফালে যায় মায়াং ছাইডে, য'ত মায়াঙৰ বেজৰ কথা চবেই জানেই, মায়াং কিহৰ কাৰণে বিখ্যাত। কাৰোবাক যদি কিবা লাগে সেইফালে গ'লেই হ'ল। আৰু মই যাম যিহেতুকে মৰিগাঁও, তো এইফালে যায় আমাৰ মৰিগাঁৱত। সেইফালে আগতে এইফালে আছিলে ৰাস্তাটো, এতিয়া নতুন ৰাস্তা বনাই দিছে, তো এতিয়া নতুন ৰাস্তা দিয়ে যাওঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আশা কৰোঁ সকলোৱে চাই ভাল পালে, ধন্যবাদ।